নমস্কাৰ সকলোকে। মাইকী মানুহৰ এটাই চিন্তা, পাকঘৰলৈ গ'লে কি বনাম কি কৰিম। এয়া মই আজি দহি কচু ঠাৰি দি চয়াবিনকে বোলো বনাওঁ, তাকে আপোনালোকক দেখাবলৈ লৈছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এয়া দহি কচুবোৰ এৰুৱাই লৈ ধুনীয়াকৈ কাটি লৈছোঁ আৰু লগত আলু দিছোঁ। মছলা দি ৰান্ধিম কাৰণ চয়াবিন মছলা দিলে ভাল লাগিব। আদা নহৰু পিঁয়াজ এইকেইটাই প্ৰয়োজন আৰু জিৰা দিম আৰু ৰেড চিলি। এতিয়া সকলোখিনি মই ৰেডি কৰি লৈছোঁ। ইফালে কেৰাহীখন গৰমাই তেলত পিঁয়াজ ভাজিবলৈ লৈছোঁ। হালধি এচিকুট দি লৈছোঁ। হালধি দি আৰু ৰেড চিলি, জিৰা পাউডাৰ, নিমখ এইকেইটা দি লৈছোঁ। ধুনীয়াকৈ চয়াবিনখিনি ভাজি তাৰ ওপৰত দহি কচু ঠাৰিবোৰ এনেকৈ দি ভাজিছোঁ আৰু এতিয়া অকণমান সময় এয়া ঢাকনাত মাৰি থ'ম। এয়া দেখিছেনে ইমান ধুনীয়াকৈ সিজি গৈছে। আপোনালোকে দহি কচু ঠাৰি চিনি পায়নে? মই পিছে বহুত খাই ভাল পাওঁ। এয়া অকণমান গৰম মছলা দি দিছোঁ। শেষত হৈ গ'ল আমাৰ ৰেডি। আজিলৈ ভিডিঅ'টো ইমানেই। বাই।